হেল্ল' এভৰিৱান, জিন্টি লাইফষ্টাইলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আজি আপোনালোকলৈ লাই শাকৰ এটি ৰেচিপি আগবঢ়াইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। লাই শাকখিনি বঢ়িয়াকৈ ধুই ল'লোঁ, তাৰপিছত কাটি ল'লোঁ মই। লগতে লৈছোঁ সৰু বেঙেনা। বেঙেনা বাৰু আপোনালোকে শাকৰ লগত খাই পাইছেনে? মই কিন্তু মাজে মাজে খাওঁ, বহুত সোৱাদ হয়। আৰু বেঙেনাবোৰ কোমলীয়া হৈ আছে যে, সেইকাৰণে শাকৰ লগত দি কিনে খাইছোঁ, বহুত ভাল লাগিছে। এতিয়া মই তেলখিনি গৰম হোৱাৰ পিছত কেৰাহীখনত শুকান জলকীয়া, পাঁচফোৰণ লগতে পিঁয়াজখিনিও দি ল'লোঁ। এতিয়া পিঁয়াজখিনি ৰংচঙুৱা হোৱাৰ পিছত মই বেঙেনাখিনি প্ৰথমতে ভাজি ল'ম। বেঙেনাখিনি এনেও কোমলীয়াই ভাপতে সিজি যাব, তথাপিও মই প্ৰথমে বেঙেনাখিনিয়ে ভাজি ল'ম। তাৰপিছত নিমখ আৰু হালধি দিলোঁ। ইয়াত একো দিব নালাগে বেলেগ, এনেই সোৱাদ লাগে। আৰু শাক খোৱাটো যিহেতু স্বাস্থ্যৰ কাৰণে উপকাৰী, সেইকাৰণে শাক সদায় খাব লাগে। এইখিনি ঘৰৰে শাক হয় আমাৰ। এতিয়া বেঙেনাখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই শাকখিনি ইয়াতে দি ল'ম। শাক ভাজিলে নিমখটো সদায় পিছত দিব লাগে, কাৰণ শাকখিনি কম হৈ যায়তো ভাজা হোৱাৰ পিছত। আজি মই বেঙেনা দিয়াৰ কাৰণে আগতেই দি ল'লোঁ বাৰু। এইখিনি এতিয়া ধুনীয়াকৈ লাৰি দিম মই হেতাৰে। বেছি লাৰিবও নালাগে, বেঙেনাখিনি ভাঙি যাব। অলপ অলপ লাৰি দিলেই হৈ যাব। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক আৰু কমেণ্ট কৰিব। লগতে নতুনকৈ যিসকলে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো বজাই দিব, যাতে মোৰ ভিডিঅ'সমূহ সম্পূৰ্ণকৈ চাব পাৰে। এইখিনি অকণমান পানী উঠিছে, আকৌ এবাৰ ঢাকনি দিলোঁ। এয়া দেখিবলৈ পাইছে, ইমান ধুনীয়া লাগিছে আৰু বহুত সোৱাদ হয়। এয়া আজি নিৰামিষ থালিখন মই আপোনালোকক দেখুৱালোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব। আজিলৈ আহিছোঁ, বাই।